নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি। চিকেনৰ ৰেচিপিসমূহৰ মাজত ড্ৰাই ফ্ৰাই এটা সুকীয়া স্থান আছে আৰু বহুতে অকল চিকেন ড্ৰাইকৈ খাইহে বেছি ভাল পায়। সেয়ে আজি মই ড্ৰাই ফ্ৰাই লাভাৰসকলৰ বাবে চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ চিকেন ড্ৰাই ফ্ৰাই কেনেদৰে বনাব পাৰি। প্ৰথমে মই 200 গ্ৰাম চিকেন লৈছোঁ আৰু তাত 1 চামুচ নিমখ, 1 চামুচ হালধি, আধা চামুচ জালুকৰ গুড়ি, 1 চামুচ মিট মছলা, আৰু 2 চামুচ মিঠাতেল যোগ কৰিছোঁ আৰু গোটেইখিনি মই ভালদৰে সানি মিহলি কৰি লৈছোঁ। এতিয়া মই এখন কেৰাহী লৈছোঁ। কেৰাহীখন জুইত অলপমান গৰম হ'বলৈ দিছোঁ। ফ্লেমটো মই ল'ৰ পৰা মিডিয়ামত ৰাখিছোঁ আৰু এতিয়া মই ইয়াত 3 চামুচ মিঠাতেল যোগ কৰিলোঁ। আপোনালোকে যদি মিঠাতেলত খাব নিবিচাৰে ৰিফাইন তেলতো বনাব পাৰিব। এতিয়া মই ইয়াত ডাঙৰকৈ কুটি লোৱা 2টা পিঁয়াজ, 1টা কেপচিকাম আৰু 1টা বিলাহী টুকুৰা কৰি লৈছোঁ আৰু এইখিনি মই প্ৰথমে অলপ সময় ফ্ৰাই কৰি ল'ম। বহুত বেছিকৈ ফ্ৰাই কৰিব নালাগে, অলপ সময় ফ্ৰাই কৰি ল'লেই হ'ব। কোনো ধৰণৰ নিমখ, হালধি বা মছলা মই ইয়াত ব্যৱহাৰ কৰা নাই, কেৱল অকণমান তেলত মই ইয়াক ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি ফ্ৰাই কৰি হোৱাৰ পাছত মই কাঢ়ি লৈছোঁ আৰু এইখন কেৰাহীতে মই এতিয়া চিকেনখিনি বনাম। পুনৰ মই 2 চামুচ তেল ব্যৱহাৰ কৰিলোঁ। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিছোঁ আৰু অলপ সময় ফ্ৰাই কৰি লৈছোঁ। অলপ সময় ফ্ৰাই কৰাৰ পাছত মই ইয়াক 5 মিনিট ঢাকন দি সিজিবলৈ দিছোঁ। ফ্লেমটো মই ল'ত ৰাখিছোঁ আৰু 5 মিনিটৰ পাছত ঢাকন গুচাই পুনৰ অলপ লৰাইছোঁ আৰু ইয়াতে অলপ নেমুৰ ৰস 1 চামুচৰ পৰা 2 চামুচ নেমুৰ ৰস মই মিহলি কৰিছোঁ। নেমুৰ ৰসখিনিয়ে মাংসখিনি সোনকালে সিজাত সহায় কৰে। পুনৰ ঢাকন গুচাই অলপ সময় লৰাইছোঁ। এতিয়া মই ইয়াত ডাঙৰকৈ টুকুৰাকৈ কাটি লোৱা আদা আৰু নহৰু টুকুৰাখিনি যোগ কৰিছোঁ। নহৰুখিনি আদা নহৰু পেষ্ট বনাব নালাগে, মাত্ৰ টুকুৰা কৰি কাটি ল'লেই হ'ল আৰু সেইখিনি ইয়াত যোগ কৰি দিব। এতিয়া 5 মিনিটৰ বাবে পুনৰ মই ইয়াক ঢাকি সিজিবলৈ দিলোঁ আৰু 5 মিনিটৰ পাছত পুনৰ অকণমান সময় লৰাই দিছোঁ। পুনৰ 5 মিনিটৰ বাবে ঢাকি ৰাখিছোঁ। এতিয়া মই 2 চামুচ চয়া চচ লৈছোঁ আৰু 2 চামুচ টমেটো কেটচাপ লৈছোঁ আৰু দুইখিনি মই এতিয়া পানী অকণমান দি গুলি ল'ম। বহুত বেছি পানী দিব নালাগে, 3 পৰা 4 চামুচ পানী দিলেই হ'ব। সেইখিনি আপোনালোকে এনেদৰে মিহলি কৰি ল'ব আৰু মাংসখিনিত ঢালি দিব। ভালদৰে অলপ সময় লৰাই দিব আৰু তাৰ পাছত আকৌ 5 মিনিটৰ বাবে ঢাকি দিব। ঢাকন গুচাই পুনৰ অলপ সময় লৰাইছোঁ। এতিয়া মই ইয়াত যোগ কৰিছোঁ 2 চামুচ হানি। মৌজোল দিলে খুব ভাল লাগে খাই চিকেনখিনি, এটা মিঠা মিঠা সোৱাদো আহে। 2 চামুচ মিঠাতেল মই যোগ কৰিলোঁ আৰু অলপ লৰাই দিম। লৰাই পুনৰ মই ইয়াক ঢাকি পেলাই অলপ সময় সিজিবলৈ দিম। অলপ সময়ৰ পাছত ঢাকন গুচাই পুনৰ অলপ সময় লৰাই দিছোঁ আৰু এতিয়া মই যিখিনি পিঁয়াজ, কেপচিকাম আৰু বিলাহী আগতে ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি মই এতিয়া মাংসখিনিত যোগ কৰি দিছোঁ।
এতিয়া ইয়াক পুনৰ মই 5 মিনিট ঢাকি সিজিবলৈ দিছোঁ আৰু 5 মিনিটৰ পাছত মাংসখিনি সিজি গ'ল আৰু মই গেছটো বন্ধ কৰি দিলোঁ আৰু এয়া চাওক মাংস খাব পৰা হৈ গৈছে ড্ৰাই ফ্ৰাই কিমান ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ খাবলৈ মন গৈছেনে বাৰু এবাৰ ট্ৰাই কৰি চাব বনাবলৈ একেবাৰে সহজ আৰু খাই নিশ্চয়কৈ বহুত ভাল পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ